Hindu Muslim এক হয়ে যাও হোয়াট ইজ দিস হোয়াট ইজ দ্য ননসেন্স দিস গোৱালপাৰা ধুবুৰী মাইনকাছৰ হাটশিঙিমাৰী নগাঁও মৰিগাঁও হোজাই আৰু বৰাকবিলিত নতুন কৰি এটা শ্লোগান ওলাইছে সেই শ্লোগানটো অমৃত বাণী বুলি আমাৰ বাবুৱে মানি লৈ আছে এইটোতো আমাৰ কাৰণে গ্ৰেট ইনচাল্ট এই শ্লোগান আপোনাৰ কিমান এটা ডেঞ্জাৰ হ'ব পাৰে আৰু এই শ্লোগানটো আমাৰ মাইনৰিটি এলেকা মুছলমান এলেকাত দি আছে এই শ্লোগানটো সেই ব্যক্তিবিলাকে কিয় ডিব্ৰুগড়ত নিদিয়ে শিৱসাগৰত নিদিয়ে চৰাইদেউত নিদিয়ে মাজুলীত নিদিয়ে লখিমপুৰত নিদিয়ে আমাৰ মাইনৰিটি মুছলিম মানুহ যাৰ কাৰণে ডিটেনশ্যন কেম্প বনোৱা ডিপোৰ্টাৰ বনোৱা সেই অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ তাৰ মানুহ অমৃত বাণী বুলি হয় হয় এক হৈ যাওঁ তাৰ মানে কি আমি হিন্দু মুছলিম এক হ'ব পৰা নাই আৰু সেইটোৰ কাৰণে দায়ী মুছলমান যাৰ কাৰণে মুছলমান অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ কিমান গ্ৰেট ইনচাল্ট আপুনি গম পাইছেনে আমাৰ শিক্ষিত যুৱকসকলে এইটো কাৰণে প্ৰটেষ্ট কৰিব লাগে কাৰণ এইটো এটা গ্ৰেট ইনচাল্ট এইটো আমাৰ ওচৰত আহি কৈ আছে এইটো বেলেগ ঠাইত যাই ক'ব পৰা নাই অসমখন খেলি গোৱালপাৰা ধুবুৰী বঙাইগাঁও মৰিগাঁও এইবিলাকৰ ঠাই নামি খেলি অসম নেকি অসমটো পুৰা এটা বৃহত্তৰ অসম মই সকলোকে অনুৰোধ কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰ গোৱালপাৰা ধুবুৰী মাইনকাছৰ হাটশিঙিমাৰী নগাঁও মৰিগাঁও হোজাই আৰু বৰাকবিলিত নতুন কৰি এটা শ্লোগান ওলাইছে সেই শ্লোগানটো অমৃত বাণী বুলি আমাৰ বাবুৱে মানি লৈ আছে এইটোতো আমাৰ কাৰণে গ্ৰেট ইনচাল্ট শ্লোগানটো হ'ল হিন্দু মুছলিম এক হৈ যাওঁ হোৱাট ইজ দিছ হোৱাট ইজ দ্য ননসেন্স দিছ মই আচৰিত হৈ গৈছো এই শ্লোগান আপোনাৰ কিমান এটা ডেঞ্জাৰ হ'ব পাৰে আৰু এই শ্লোগানটো আমাৰ মাইনৰিটি এলেকা মুছলমান এলেকাত দি আছে এই শ্লোগানটো সেই ব্যক্তিবিলাকে কিয় ডিব্ৰুগড়ত নিদিয়ে শিৱসাগৰত নিদিয়ে চৰাইদেউত নিদিয়ে মাজুলীত নিদিয়ে লখিমপুৰত নিদিয়ে আমাৰ মাইনৰিটি মুছলিম মানুহ যাৰ কাৰণে ডিটেনশ্যন কেম্প বনোৱা ডিপোৰ্টাৰ বনোৱা সেই অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ আৰু আমাৰ মানুহ অমৃত বাণী বুলি হয় হয় এক হৈ যাওঁ তাৰ মানে কি আমি হিন্দু মুছলিম এক হ'ব পৰা নাই আৰু সেইটোৰ কাৰণে দায়ী মুছলমান যাৰ কাৰণে মুছলমান অঞ্চলত আহি কৈ আছে হিন্দু মুছলিম এক হৈ যাওঁ আৰু সাহস হোৱা নাই শিৱসাগৰ ডিব্ৰুগড়ত লখিমপুৰ ধেমাজিত মাজুলীত যাই ক'বলৈ আৰু আমাৰ মানুহ অমৃত বাণী বুলি এইটো খাই আছো কিমান গ্ৰেট ইনচাল্ট আপুনি গম পাইছেনে মই শিক্ষিত ল'ৰা হিচাপে মই কৈ আছো এইটো প্ৰটেষ্ট কৰি আছো আমাৰ শিক্ষিত যুৱকসকলে এইটো কাৰণে প্ৰটেষ্ট কৰিব লাগে কাৰণ এইটো এটা গ্ৰেট ইনচাল্ট এইটো আমাৰ ওচৰত আহি কৈ আছে এইটো বেলেগ ঠাইত যাই ক'ব পৰা নাই অসমখন খেলি গোৱালপাৰা ধুবুৰী বঙাইগাঁও মৰিগাঁও এইবিলাকৰ ঠাই নামি খেলি অসম নেকি অসমটো পুৰা এটা বৃহত্তৰ অসম আৰু আমি হিন্দু মুছলিম শিখ ইছাই বৌদ্ধজন আমিতো 100,000 বছৰ ধৰি আমি মিলা প্ৰীতিৰে আমি জীয়াই আছো আমি আমাৰ শংকৰদেৱ মাধৱদেৱ আজান ফকীৰে গোপীনাথ বৰদলৈ আমাৰ সমন্বয় একতা বান্ধি থৈ গৈছে নতুন এইটো শ্লোগান দি আৰু মুছলমান আৰু এটা অৰ্থাৎ আৰু এটা তাৰ মানে কি কৰাব বিচাৰিছে আমাক তাৰ মানে বুজাব বিচাৰিছে মুছলমানৰ কাৰণেই হিন্দু মুছলিম এক নহয় যাৰ কাৰণে গোৱালপাৰাত আহি এইটো শ্লোগান দি আছে ধুবুৰীত আহি মাইনকাছৰত আহি আমাৰ গৰীব মুছলমান মানুহৰ ওচৰত আহি এই শ্লোগান দি আছে ৰাতি 10টা 1টা 12টা মই আচৰিত হৈছো অলপ আকল এটা ইস্তেমাল কৰক আৰু আমাৰ মানুহ এই জাতি যদি নবুজে এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে এই জাতিৰ কাৰণেহে তেনেহ'লে ডিটেনশ্যন কেম্প বনাব ডি ভোটাৰ বনাব বাংলাদেশী বুলি কৈ গালি দিব আৰু কাম কৰিবলৈ যেতিয়া যাব তেতিয়া পিঠ ফালি দিব গাড়ী ৰখা আধাৰ কাৰ্ড এনআৰচি ভাঙিব এতিয়াও যদি আপুনি সচেতন নহয় এই জাতি কোনেও ৰক্ষা কৰিব নোৱাৰে I don't care anybody what is the thing regarding me because this is my duty and responsibility to create the awareness among us. So I'm an educated guy. That's why I'm telling each and everyone, please protest this, and especially to the youngsters, please strictly protest this and seek apologize from this guy who is telling Hindu Muslim equation. What is this?